হেল্ল' গাইজ, চিলি চিকেন বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম মুৰ্গী মাংস লৈ লৈছোঁ। মাংসখিনি ভালদৰে ধুই পাখলি সৰু সৰু পিচ কৰি লৈ লৈছোঁ। ইয়াৰ পৰা হাড্ডিবিলাক মই আঁতৰাইছোঁ। এই হাড্ডিবিলাক হালধি দি দিছোঁ, নিমখ দি দিছোঁ, ইয়াতে মই এটা কণী এড কৰি দিম। কণী দি দিছোঁ। ইয়াতে মই চাউলৰ গুড়ি পেষ্ট কৰি লৈছোঁ, গুড়ি নাছিল সেইকাৰণে মই অকণমান পানী দি ডাইৰেক্ট মিক্সাৰ পেষ্ট কৰি লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মই মিলাই 10 মিনিটৰ কাৰণে ৰাখি দিম। ইয়াতে অকণমান 2 চামুচ মই বেচন দিছোঁ, আপোনালোকক দেখুওৱা নহ'ল। এইখিনি মই 10 মিনিটৰ কাৰণে ৰাখি দিছোঁ। এতিয়া মই 10 মিনিটলৈকে ৰাখি দিছিলোঁ। এইখিনি দেখিছে। এতিয়া মই ইয়াতে লোহাৰ কড়াই এটা সৰু তুলি দিছোঁ। কড়াইটো গৰম হৈ গৈছে, তেল দি দিলোঁ, তেল দিছোঁ। এতিয়া ভাজা হৈছে, মছলাটো গোটেই দি দিম। এইবিলাক মই চাইড কৰি ওলাই দিম, এনেকৈ খুলি দিম। এতিয়া দেখিছে মাংসবিলাক পুৰা ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। মই ইয়াতে উঠাই ল'ম। ইয়াতে এখন মই পেপাৰ পাৰি লৈছোঁ, ইয়াতে উঠি ল'ম। মই নেক্সটবিলাকো এনেকৈ ভাজি ল'ম। এইখিনিও মই ফ্ৰাই কৰি লৈ ল'লোঁ। দেখিছোঁ মাংসখিনি পূৰা ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দি দিছোঁ। মাংসখিনি তুলি ল'ম। মই আজি এনেকৈ বেলেগ ধৰণৰ মছলা একদম কম দি চিলি চিকেন বনাম। আপোনালোকক দেখাম কেনেকৈ বনাওঁ। কম মছলাত, একেবাৰে গুড়া মছলা ব্যৱহাৰ নকৰোঁ। এইখিনি উঠাই ল'লোঁ। দেখিছে ইমান ধুনীয়া হৈছে আৰু পূৰা কৰকৰা টাইপ হৈছে। আপোনালোকে চাউণ্ড শুনিছে, ইমান ধুনীয়াকৈ ভাজা হৈ গৈছে। গেছটো কমাই কমাই ভাজি লৈছিলোঁ। মই বনাবৰ কাৰণে মই ৰেডি কৰিছোঁ এটা পেপচিকম, আদা, নহৰু আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ, বিলাহী, এইখিনি আৰু এইখিনি ভাজি থৈ দিছোঁ পেপচিকম বনাবৰ কাৰণে। মাংসখিনি ভাজি থোৱাখিনি এতিয়া মই কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীখিনি গৰম হৈ গৈছে। এইখিনি মাংস ভাজা তেলখিনি আছিলে সেইখিনি দি দিছোঁ। মই মাংসখিনি যে ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে। ইয়াতে মই কাটি ৰখা পিঁয়াজখিনি দি দিম আগতে। অলপ ভাজি ল'ম, কাঁচা কাঁচা টাইপৰে ৰাখিব লাগিব। পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া কেপচিকামখিনি দি দিছোঁ। মই জলকীয়া এনেই কাঁচা জলকীয়া নেৰোঁ, কাঁচা জলকীয়া দিলে লৰাই খাব নোৱাৰিব। এতিয়া এইখিনি ভাজা হৈ গৈছে। ইয়াতে মই আদা নহৰুখিনি দি দিছোঁ। আদা নহৰুখিনি দি অলপমান লাৰি দিব লাগিব। ইয়াতে মই জালুকৰ পেষ্ট আছে, এইখিনিও দি দিছোঁ। অকণমান জালুকটো পেষ্ট কৰি লৈছিলোঁ। এতিয়া বিলাহীটো দি দিছোঁ। একদম কম মছলাৰ ভিতৰত মই বনাই দেখাই দি আছোঁ আপোনালোকক। এনেকৈ ঘৰত আপোনালোকে বনাই খাব। ইয়াতে মই এতিয়া নিমখ দি দিছোঁ অকণমান। যিকোনো চিলি চিকেন বেছি চিলি চিকেনটো জোল নহয়, ফ্ৰাই টাইপৰ হয়, সেইকাৰণে অকণমান নিমখ দি দিছোঁ। হালধি দি দিছোঁ। এইখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে চচ দি দিম। চচটো বেছিকৈ দিব লাগিব। ডাঙৰ চামুচ দি 4-5 চামুচমান দিব লাগিব। এতিয়া চচখিনি দি অকণমান ভাজি ল'ম। চিকেন পকৰাখিনি ইয়াতে দি দিলোঁ, দি লাৰি দিলোঁ। আপোনালোকক দেখুৱাই নহ'ল। দেখিছে কি ধুনীয়া এটা কালাৰ আহিছে। হৈ গৈছে। মই ইয়াতে কাঁচা পিঁয়াজ অকণমান দি দিলোঁ। কাঁচা পিঁয়াজৰ চেণ্টটো আহিলে আৰু বেছি ভাল পাওঁ। সেইকাৰণে আপোনালোকে দিলে দিব পাৰে, নিদিলেও নাই।
নিদিলে একো নহয়। এতিয়া এইখিনি অকণমান ভাজি ল'লে কাঁচা পিঁয়াজৰ চেণ্টটো ওলাব। এতিয়া মই হৈ গৈছে এইখিনি, গেছটো বন্ধ কৰি দি দিম। এতিয়া গেছটো বন্ধ কৰি এতিয়া দেখিছে এইখিনি ৰেডি খাব লগা। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, এনেও খাব পাৰে। মই এইটো এনেই খাবৰ কাৰণে বনালোঁ এতিয়াই আবেলি সময়ত। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল চিলি চিকেনৰ ৰেচিপিটো? যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যোনে যোনে মোৰ চেনেলত প্ৰথমবাৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। এতিয়ালৈ এৰিলোঁ, বাই।